हेलो फ्रेंड्स नमस्कार मैं आपनालोকৰ মাজলৈ ফাৰ্ষ্ট জানুৱাৰী দিনাখনি আহিব নোৱাৰিলো মোৰ অকমান প্ৰবলেম হ'ল আৰু মোৰ লাইভটো কিবা প্ৰবলেম দি আছিল মোৰ একাউণ্টটো অলপ প্ৰবলেম দি থকাৰ কাৰণে মই কালি আহিব নোৱাৰিলো আপোনালোকৰ মাজলৈ ভিডিও আগবঢ়াব নোৱাৰিলো তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো আৰু লগতে এদিনটো পাৰে হৈ গ'ল আজি 2 জানুৱাৰী মোৰ তৰফৰ পৰা সকলো ইউটিউবাৰলৈ নতুন বছৰৰ শুভকামনা জনালো লগতে মই এটা গিভৱে ভিডিও পাতিছিলো তো গিভৱে ভিডিওটো আপোনালোকক কালি 1 জানুৱাৰী দিনাখনি সময় 3টা বজাত দিয়া কথা আছিল কিন্তু মোৰ কৈছো হেয়া লাইভ প্ৰবলেম হোৱাৰ কাৰণে মই দিব নোৱাৰিলো তো আপোনালোকে বেয়া নাপাব তেন্তে আহক ভিডিওটো কোনটো আছিল গিভৱে ভিডিওটো এটো আছিল ইয়াৰ লিংকটো লম कॉपी करिलो रैंडम कमेंट कार यात गलो लिंक तो एंट्री करिलो सर्च कार भाग्यत की আছে নাজানো যদি কোনোবাই পায় বেয়া নাপাবো সৰি যদি কোনোবাই নাপায়ও বেয়া নাপাবো আৰু যোনজনে পায় মোক ভিডিও কৰি যাতে মোৰ WhatsApp নাম্বাৰটো দি দিম তো তাত আপোনালোকে যোনজন মেম্বাৰে পায় হে মেম্বাৰজনে যাতে সকলোকে নতুন বছৰ শুভকামনা দি তলত তেও যাতে পালু বুলি ভিডিও এটা দিয়ে তো তাৰ বাবে মই আশা কৰি থাকিম এতিয়া সাৰ্চ কৰো কি হয় নাজানো কিবা প্ৰবলেম দিলেও নাজানো নেক্সট কৰিব লাগিব তো স্টার্ট মাৰো 1 2 3 কাৰ ভাগ্যত আছে নাজানো মই বিজু আসাম মজা লাইভ আহিবি উইনাৰ বিজু আসাম মই তো স্ক্ৰিনশ্বট কৰি দিছো কোনেও যাতে দুখ নকৰে মই গিভৱে ভিডিও পাতি থাকিম কোনেও দুখ নকৰিব আপোনালোকে বিজু আসাম নোটৰ পৰা ধন্যবাদ থাকিল কমেন্ট কৰাৰ বাবে মজা লাইভ আহিবি উইনাৰ বিজু আসাম তো এইটোৱে আছিলে